বাইদেউ লৰচৰ নকৰিলে। সাহস পাই অলপ টিপি দিলোঁ। আহ কি কোমল। এইবাৰ বাইদেউৰ কাষত শুই ললোঁ আৰু দুয়োখন হাতেৰে বাইদেউৰ স্তন টিপিব ধৰিলোঁ। বৰ মজা লাগিছিল। এখন হাতেৰে বাইদেউৰ নাইটিটো ওপৰলৈ উঠাই দিলোঁ। বাইদেউ কোনো অন্তৰ্বাস পিন্ধা নাই। উফ ইমান ফৰ্চা বগা বাইদেউৰ দেহাটো ইফালে মোৰ লিংগ মহাৰাজটো টনটনাই আছে। মই আৰু ৰ'ব নোৱাৰা হ'লোঁ। আকৌ বাইদেউৰ পিয়াহত হাত দিলোঁ। এইবাৰ বেছি ভাল লাগিল। কোমলতাটো বেছিকৈ অনুভৱ কৰিলোঁ। মই স্তন দুটাৰ মাজত মুখখন গুজি দিলোঁ। সুন্দৰ এটা সুবাস লাগিছিল নাকত। মই মুখখন ঘঁহি দিলোঁ আৰু লাহেকৈ চেলেকিব ধৰিলোঁ। এইবোৰ ইমান সাৱধানে কৰিছিলোঁ যে বাইদেৱে সাৰ নাপায়। পিয়াহৰ নিপুল দুটা মুখত লৈ চুহিলোঁ। খুব ভাল লাগিছিল এইবোৰ কৰি। চুহি থকাৰ মাজতে এখন হাত গাটো পিহি আছিলোঁ। হাতখন লাহে লাহে তললৈ লৈ গলোঁ। যোনিত হাত দিলোঁ। অলপ অলপ নোম আছে যোনিত। যোনিখন একেবাৰে গৰম। এইবাৰ মুখখন যোনিত ওপৰলৈ নিলোঁ। এটা বেলেগ গোন্ধ নাকত লাগিল। গোন্ধটো ভাল নহয় যদিও মোৰ কিবা ভাল লাগিছিল। গাটো শিহৰিত হৈ পৰিলে। চুমা দিছিলোঁ তাত। যোনিৰ ভেঙা কোৰটোত চেলেকি দিছিলোঁ। নিমখীয়া লাগিছিল। তাৰ পিছত যোনিৰ ওঠ দুটা মেলি চাবলৈ যত্ন কৰিলোঁ। ওঠ দুটা মেলি দিলোঁ। যোনিৰ গোন্ধটো আৰু বেছিকৈ নাকত লাগিল। এইবাৰ মই উঠিলোঁ আৰু বাইদেউৰ দুভৰিৰ মাজত বহি ললোঁ আৰু ভৰি দুখন কিছু মেলি দিলোঁ।